নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। আপোনালোকৰ ভিতৰত যিসকল লোকে মোৰ চেনেলটোত যোৱা ভিডিঅ'কেইটা চাইছিলে তেওঁলোকে নিশ্চয় গম পায় যে অসুস্থ হৈ পৰিছিল গৰিমা বৌ। বৰ্তমান সময়ত এটা ভাল খবৰ, হস্পিটেলৰ পৰা ঘৰলৈ উভতিছে আৰু সুস্থ হৈ উঠিছে গৰিমা বৌ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বৌ যাতে সোনকালে সুস্থ হৈ উঠক আৰু শক্তি দিয়ে যাতে, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আপোনালোকেও কেইদিনমান আগত বৌৱে এটা খুব দুখ লগা পোষ্ট ইনষ্টাগ্ৰামত আপলোড কৰিছে আৰু য'ত তেওঁ লিখিছে যে যলৈকে যাওঁ যাকে পাওঁ চিনাকি অচিনাকি সকলোৱে মোক সোধে ভালে আছানে, কেনে আছা তুমি? সঁচাকৈ কেনে আছোঁ বাৰু মই নিজেও জানোনে। ভগৱানে যাতে সোনকালে বৌক সুস্থ কৰি দিয়ে আৰু শক্তি দিয়ে, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহ মই দিবলৈ চেষ্টা কৰিম। কেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে চাই ভাল পায় মোক কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰিব, মই ভিডিঅ'সমূহ প্ৰস্তুত কৰিম। বেলেগ এটা ভিডিঅ'ত আকৌ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে।